हेलो फ्रेंड्स, केरियर ऑफ आसामলৈ স্বাগতম জনাইছো আপোনালোকক। আজি মই কৰোনা ভাইৰাছৰ ওপৰত 16টা MCQ কুৱেশ্যন এনসাৰ লৈ আহিছো আপোনালোকৰ বাবে। যিকোনো কম্পিটিটিভ এক্সামতে ইয়াৰে দুটা হলেও কুৱেশ্যন এনসাৰ আহিবই 100%। তো আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষলৈ চাই থাকক আৰু মোৰ ভিডিওটো ভাল পালে লাইক, কমেন্ট, শেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব মোৰ নতুন নতুন ভিডিওবোৰ পাবলৈ। আহক তেতিয়াহলে ভিডিওটো ষ্টাৰ্ট কৰো। কুৱেশ্যন নম্বৰ 1, কোভিড-19 কি নামেৰে জনা যায়? ইয়াৰ উত্তৰ হৈছে অপচন নম্বৰ বি, নভেল কৰোনা ভাইৰাছ। কোভিড-19 নভেল কৰোনা ভাইৰাছ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 2, কোভিড-19 থকা VI মানে কি? কোভিড-19 থকা VI মানে হৈছে অপচন এ, ভাইৰাছ। হৈছে কৰোনা, VI ভাইৰাছ আৰু ডি হৈছে ডিজিজ। ইয়াৰ এনসাৰ হৈছে এ। কুৱেশ্যন নম্বৰ 3, কৰোনা ভাইৰাছৰ প্ৰকোপ চীনৰ কোনখন চহৰৰ পৰা হৈছিল? ইয়াৰ এনসাৰ হৈছে এ, কৰোনা ভাইৰাছৰ প্ৰকোপ চীনৰ হুবেই চহৰৰ পৰা হৈছিল। কুৱেশ্যন নম্বৰ 4, তলত দিয়া কোনটো বা কোনবোৰ ভাইৰাছৰ লক্ষণ? ইয়াৰ এনসাৰ হৈছে ওপৰৰ আটাইকেইটা। অপচন ডি, জ্বৰ, কাহ, উশাহ লোৱাত কষ্ট পোৱা কৰোনা ভাইৰাছৰ লক্ষণ। কুৱেশ্যন নম্বৰ 5 হৈছে সাৰ্স ভাইৰাছ 2002 চনত কোন দেশত বিয়পিছিল? ইয়াৰ এনসাৰ হ'ব অপচন এ, চীন দেশত। সাৰ্স ভাইৰাছ 2002 চনত চীন দেশত বিয়পিছিল। কুৱেশ্যন নম্বৰ 6, সাৰ্স ভাইৰাছৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ উত্তৰ হৈছে ছেভাৰ একিউট ৰেস্পিৰেটৰী চিনড্ৰম। কুৱেশ্যন নম্বৰ 7, এপিডেমিক ডিজিজ এক্ট মহামাৰী ৰোগৰ আইনৰ কোনটো ধাৰাই ৰাজ্য চৰকাৰৰ প্ৰকোপৰ সুকীয়া মাপকাঠি আৰু নীতি নিয়ম নিৰ্ধাৰণৰ ক্ষমতা প্ৰদান কৰে? ইয়াৰ উত্তৰ হ'ব অপচন বি, ধাৰা 2। কুৱেশ্যন নম্বৰ 8, সাৰ্সত থকা এ মানে কি? এ আখৰে কি বুজায়? এ আখৰে ইয়াৰ উত্তৰ হৈছে অপচন এ, তীব্ৰ। এ আখৰে তীব্ৰ বুজায়। আৰু তীব্ৰ মানে হৈছে একিউট। এ আখৰে একিউট বুজায়। কুৱেশ্যন নম্বৰ 9, কৰোনা ভাইৰাছে মানৱ দেহৰ কোনটো অংগক প্ৰভাৱিত কৰে? কৰোনা ভাইৰাছে মানৱ দেহৰ হাঁওফাঁও অংগক প্ৰভাৱিত কৰে। অপচন চি, এনসাৰ হৈছে অপচন চি, হাঁওফাঁও অংগক প্ৰভাৱিত কৰে। কুৱেশ্যন নম্বৰ 10, মাৰ্চ প্ৰথমে কোনখন দেশত বিস্তাৰিত হৈছিল? ইয়াৰ উত্তৰ হৈছে অপচন বি, ছৌদি আৰব। কুৱেশ্যন নম্বৰ 11, কৰোনা ভাইৰাছৰ চিনাক্তকৰণ প্ৰথমে কোন চনত কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে অপচন এ, কৰোনা ভাইৰাছৰ চিনাক্তকৰণ প্ৰথমে 1960 চনত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 12, কৰোনা ভাইৰাছক জুন'টিক বুলি কোৱা হয়, ইয়াৰ কাৰণ কি? কৰোনা ভাইৰাছক জুন'টিক বুলি কোৱা হয়, ইয়াৰ কাৰণ হৈছে ই জন্তু আৰু মানুহৰ মাজত সংক্ৰমিত হয়। অপচন চি, ইয়াৰ উত্তৰ হৈছে অপচন চি, ই জন্তু আৰু মানুহৰ মাজত সংক্ৰমিত হয় বাবে ইয়াক জুন'টিক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 13, মাৰ্চত থকা ই আখৰে কি বুজায়? ইয়াৰ উত্তৰ হৈছে অপচন বি, ই আখৰে পূব বুজায়।
ইংলিছত ইজ বুলি কোৱা হয়? কুৱেশ্যন নম্বৰ 14 WHO কোন তাৰিখে নবেল কৰোনা ভাইৰাছক মহামাৰী স্বীকৃতি দিছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ চি 11 মাৰ্চ 2020। এইটো নোট কৰি থ'ব আপোনালোকে, বহুতে ইম্পৰ্টেণ্ট হয়। 11 মাৰ্চ 2020। কুৱেশ্যন নম্বৰ 15 ভাৰতৰ কোনখন ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে কৰোনা ভাইৰাছ আক্ৰান্তত মৃত্যুমুখত পৰিছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ এ কৰ্ণাটকা। অপশ্যন এ। কুৱেশ্যন নম্বৰ 16 আমেৰিকাৰ কোনখন ৰাজ্যত পোনপ্ৰথমে কৰোনা ভাইৰাছত মৃতকৰ চিনাক্ত হৈছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ ৱাশ্বিংটনত পোনপ্ৰথমে কৰোনা ভাইৰাছত মৃতকৰ চিনাক্ত হৈছিল। কুৱেশ্যন নম্বৰ 17 কৰোনা ভাইৰাছ কিমান প্ৰকাৰৰ হয়? কৰোনা ভাইৰাছ কিমান প্ৰকাৰৰ হয়? কৰোনা ভাইৰাছ হৈছে অপশ্যন চি 7 প্ৰকাৰৰ। 7 প্ৰকাৰৰ কৰোনা ভাইৰাছ আছে। মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবচোন। আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ পাবলৈ ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব।